আমাৰ হস্পিটেলত কাম হৈ গ'ল এতিয়া আমি গৈ আছোঁ ঘৰৰ ফালে আপোনালোকক কৈছিলোঁ অলপ আগতে যে এটা মানে কেণ্টিন আছে চেন্নাইৰ বেষ্ট মানে কি কয় এইটো জনপ্ৰিয় খাদ্য ইডলি বড়াই এইটো আপোনালোকক দেখুৱাম খাই টেষ্ট কৰিম দোচাই চব পোৱা যায় আৰু মানে বেষ্ট মানে ফাষ্ট ফুড চেন্নাইৰ বেষ্ট স্পেচিয়েলিষ্ট তো আমি যাই খাম আৰু আপোনালোকক দেখুৱাম টেষ্ট কৰি কেনে কেনেকুৱা লাগে ঠিক আছে এইখন আহি পালোঁ আমি ইয়াতে আমি খাম এই কেণ্টিনত কেণ্টিন পিয়'ৰ ভেজ বুলি লিখা আছে ইয়াতে ইডলি ডোচা চব পোৱা যায় তাতে খাম বলক ইয়াতে যাওঁ আৰু খাই কেনে দেখাওঁ আপোনালোকক টেষ্ট কৰি কেনে এখন হ'ল মেনু চাওক থিৰু বিল্ডিং কেণ্টিন ইডলি 40 টকা 3 পিচ বড়াই 40 পংগাল 40 পুৰি 40 ডোচাই 40 মছলা ডোচাই 50 মিল 70 পাৰ্চেল 80 টকা পাৰ্চেল মিনি মিল 50 টকা এইটো চাওক এটা বনাই সিহঁতে ৰাতিপুৱা 7টা মানতে খোলে এখন হ'ল টাইম 7টাত খোলে ৰাতি সৰি 7টাৰ পৰা 11:30লৈ এইটো আপোনাৰ মৰ্ণিং টিফিন টাইম ঠিক আছে আৰু এনেই আপোনাৰ টাইম 7টাৰ পৰাই আপোনাৰ ইভিনিং 2-3টালৈ থাকে আৰু আপোনালোকে আহে যদি এবাৰ গ্ৰীমছ ৰোড চেন্নাইত এবাৰ আহিব আহি কেনে নিশ্চয় খাই যাব ঠিক আছে এবাৰ টেষ্ট কৰি যাব চাওক পুৰি আৰু এইটো হ'ল ইডলি খাম ইডলি আৰু আপোনাৰ পুৰি 40 টকা 3খন পুৰি আৰু চব্জি আৰু ইডলি হ'ল 3খন তিনিটা ইডলি এইটো বা কি হয় গম নাপাওঁ আৰু এইবিলাক চব্জি আছে 40 টকা খাই চাওঁ কেনেকুৱা লাগে টেষ্ট ইডলি খাই চাওঁ কেনেকুৱা ইডলি বেয়া নহয় খাব পাৰে টেঙা টেঙা খাই চাওঁ বেয়া নহয় ভালে এবাৰ এপলত যদি আহে এপলৰ কাষতে হয় খাই চাব পাৰে বেয়া নহয় 40 টকা সেম ভকা পিঠা আছে ভকা পিঠা আমাৰ অসমত বনাই যে ভকা পিঠা সেম তেনেকুৱাই হয় চাউলেৰে বনাই এইবিলাক চাটনি দিয়ে ভকা পিঠা টাইপে দুই চেনি দি দিয়ে ভিতৰত ভকা পিঠা বলা এটার নাম জানা আসলো কিনা ভাবিছিল এটি এনে হল ভাড়া বুলি কল আর এমনি হল ইডলি এখানে ইডলি গমে পায় এটা ভাড়া বুলি কয় ভাড়া এটা 40 টাকা ভাড়াই 3 পিস 40 টাকা ভাড়াই 3 পিস ইডলিও আপনার 40 টাকা হয় লগত এই ভাড়া এটা ফ্রি দিয়ে এবং মেনুখন মই দিদি আবার চাই লব এটা খোৱা হল এটা অলপ ৰুমৰ ফালে যাও অলপ মানে ৰেষ্ট লম গা চা ধুম তাৰপিছত আপুনি যাম মেৰিনা বিচলৈ তো ভিডিওটো কেনে লাগিল জনাব নিশ্চয় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আজিকালি আজি সমাপ্ত কৰিলোঁ জয় হিন্দ